মই যিটো কামত তোক পঠিয়াইছিলোঁ সেইটো কাম হ'ল নাই? নহ'লে মালিক। এই অকণমানি কামটো কৰিবলৈ দিওঁতেও তহঁতি পৰা নাই। কোনো কামৰ নহয় তহঁতি। যদি মই সেই এনাৰ্জি চ'ৰ্চটো নাপাওঁ তেতিয়াহ'লে মই কেতিয়াও সম্পূৰ্ণ হ'ব নোৱাৰিম। মোৰ শৰীৰটো এনেকেই থাকিব। মই তোক 24 ঘণ্টা সময় দিলোঁ। যা বিচাৰি আন এনাৰ্জি চ'ৰ্চটো, নহ'লে তই খতম। মালিক, আপোনাৰ এনাৰ্জি চ'ৰ্চটো আমাৰ হাতত লাগু লাগু হৈছিলেই, কিন্তু হঠাতে ক'ৰ পৰা নাজানো কেনেকৈ এটা পৰ্টেল খোল খাই গ'ল আৰু আপোনাৰ এনাৰ্জি চ'ৰ্চটো এটা বেলেগ ডাইমেনশ্যনত পৰি গ'লগৈ। নাই নাই নাই, এনেকুৱা হ'ব নোৱাৰে। যদি মই সেই এনাৰ্জি চ'ৰ্চটো নাপাওঁ তেতিয়াহ'লে মই এনেকৈ এদাখনীয়া হৈ থাকিব লাগিব। মালিক, আপুনি চিন্তা নকৰিব। মই ডিটেক্ট কৰি গম পাইছোঁ যে আপোনাৰ এনাৰ্জি চ'ৰ্চটো ক'ত আছে। তেতিয়াহ'লে কেলে দেৰি কৰি আছ? যা লৈ আন। ঠিক আছে মালিক, আমি এতিয়াই গৈ আছোঁ তালৈ। যিহে গৰমো, গছৰ তলতো তত পোৱা নাই। এই মানুহবিলাকৰ ওপৰত অকণমানতো দয়া কৰক কমচে কম। গোটেই গাডাল ডেডৰাই গৈছেগৈ। বিচনাখনতো পৰিব নোৱাৰে, একদম উতলা গৰম পানী খোৱা লিখিয়াহে লাগে। নতুনকৈ চকীখন আনিছিলোঁহে, সেইখনো গৰমৰ পতাপত একদম লেলবেল খাই গ'ল। এইডালে আকৌ অকলে অকলে কি বকবকা আছে? কি হ'লেও কোনে বকবকাই আছে যে? যিহে গৰম, ঘৰৰ ভিতৰত থাকিব নোৱাৰা অৱস্থা। এই গছজোপা তললৈ আহিলোঁ বোলো অলপ বতাহ পাওঁ নেকি। এই বতাহ জাতিও নাই ইয়াত। হয় দেই, বৰ লেতেৰা গৰম মাৰিছে কিন্তু দেই। গৰমটো গৰমেই, এই ঘামচি সোপাই যে চাপ মাৰি ধৰিছে গোটেই গাডালত মোৰ। উফ ৰাম, বতাহ চাতি নাই এইখিনিত। তই যে কেনেকৈ বহি আছ দেই। বৈ বৈ তিনিআলি পিনে ওলাই যাওঁ, আন গছজোপা আছে নহয়, এই তাৰ তলতে বহিমগৈ বৈ। বলক। এইখিনিতে ভাল লাগিছে অ', মিহি মিহি বতাহ এজাক মাৰি আছে। এই গছ চছবোৰ আছে যে সেইকাৰণে মানুহে গছ চছ ৰুব লাগে। সেইটো কিন্তু হয় দেই হৰেন্দা, এজোপা গছ কাটিলে দুজোপা ৰুবই লাগে। হৰেন্দা, এইটো আকৌ মুখৰ আগত কি টপকি গ'ল? তাকেতো, এইটো জিলিক জালাক কৰি আছে যে, ওপৰৰ পৰা কি পৰিলে এই ঘপককৈ আকৌ? ওচৰলৈ যাওঁ, কি বস্তু চাওঁগৈ। নাই নাই, মই নাযাওঁ দেই। এইটো কি বস্তু ঠিকা নাই। একো নহয়ও এডাল, মই আছোঁ নহয়। তেৰি, আপুনি মৰিব মোকো মৰুৱাব যেনে পাইছোঁ। এইটো কি মাল বে? মই হ'লে একো ধৰিব পৰা নাই দেই। জীৱনত প্ৰথম দেখিছোঁ এনেকুৱা বস্তু মই। হৰেন্দা, কি হ'ল আপোনাৰ? মৰিব হৈছে নেকি? কেলৈ চুইছেগৈ সেইটো আকৌ? আজিলৈকে এনেকুৱা বস্তু দেখা নাই। ৰচোন হাতত উঠাই চাওঁ কি বস্তু এইটো। এই বস্তুটো দেখিবলৈ বৰ ধুনীয়া কিন্তু দেই। তাকেতো, বৰ ধুনীয়া দেখিবলৈ। হৰেন্দা, অকণমান চুই চাওঁ দিয়কচোন। তইচোন অকণমান দেৰিলৈকে ভয়ে কৰি আছিলি, এতিয়ানো চুব পৰা হৈ গ'লি নে? আপোনাৰ একো হোৱা নাইচোন চুই পেলাই। তেতিয়াহ'লেনো মোৰ কিডাল হ'ব? সেইকাৰণে চাওঁ আৰু চুই। হৰেন্দা, আপোনাৰ বাৰু হাতত জিনজিননি ভাৱ এটা আহিছে নাই বাৰু? আহিছে, অকণ অকণকৈ জিনজিনাই আছে। বা বৰ খাটাৰা মাল দেই। বেটেৰী চেটেৰী নোহোৱাকৈ কাৰেণ্ট মাৰিছে, ধেমালি নি? পিছে এতিয়া কি কৰিবি এইটো? এটা কাম কৰোঁ, আমি গাঁৱৰ মানুহবিলাকক দেখাওঁগৈ বলক। কিজানি কোনোবাই চিনিয়ে পায় এইটো কি বস্তু। তই ঠিকেই কৈছ। বৈ লৈ যাওঁ বৈ। এই টিকা ফটা গৰমত ভিতৰত যে সোমাই থাকিব নোৱাৰি অ'। এনেই আকৌ বৰফৱালাকেইটাই এইখিনিতে পিংপিঙাই থাকে। এইকেইদিন গৰমটো বেছিকে পৰিছে যে সেইকাৰণে অহাই নাই। এইটো আকৌ ৰাস্তাৰ মাজত কি আহি গ'ল ঘপককে। মাঘত মামুনি বিয়া, এইডালৰ পৰাচোন মানুহ এটা ওলাই আহিলে। ঐ বুঢ়া, তহঁতৰ এই জেগাত আমাৰ এটা বস্তু পৰিছেই। এই বস্তুটো দেখিছিলি নেকি? কি বস্তু? এটা যন্ত্ৰ। এনেই গৰমত থাকিব পৰা নাই, চটফটাই ফুৰিছো ভেচেলি মাছৰ লেখীয়াকে। তই আকৌ মোৰ লগত ধেমালি কৰিবলৈ আহিছ? মুখৰ আগৰ পৰা গোচ, নহ'লে ফেন কৰি পেলাম আকৌ লাখুটিয়ে কোবাই। তই মোক চিনি পোৱা নাই। মই কি কৰিব পাৰোঁ তই নাজান, সেইকাৰণে গৰম হৈ কথা কৈছ তই। তোক মই চিনি পাবলৈ তই মোৰ মোবাইল ল'ৰা নে পেহী ল'ৰা? বুঢ়া, তই ফিনিছ। মোক এই দে। আমাৰ সেই যন্ত্ৰটো য'ত পৰিছিলে তলে মই সোনকালে যাব লাগিব। কোনোবাই যদি পাই যায় তেতিয়াহ'লে বহুত ডাঙৰ কথা হৈ যাব। আৰে, ইমান ডাঙৰ কথাটা লিখিলে কেনেকৈ আহিলে? মূৰ্খ, ইমান ডাঙৰ কথাডাল তই হিলাব পাৰিবি নি? হৰেন্দা, এডাল এইখিনিত থাকিলে দিগদাৰ হ'ব নহয়, গাড়ী চাড়ী অহা যোৱা কৰা। আহকচোন দুইটাই জোৰ দিও, কিজানি পাৰোৱেই। সেই নোৱাৰোঁ দেই, হিলাবই নোৱাৰিচোন। এইডাল তেতিয়াহ'লে আহিলে কেনেকৈ? কোনে থ'লেহি ইয়াত আহি? মই হ'লে একো পাত্তা পোৱা নাই দেই। এই জিতেন দা ভাগৰ জেচিপি এখনকে লৈ আহোঁগৈ বৈ। জিতেন দা ভাগৰ জেচিপি এখনো আছে নহয়। বলক, জিতেন দাকে কৈ দিওঁগৈ বলক। বাপৰে বা, যি গৰম, ফেনেও পাত্তা পোৱা নাই অ'। এইবাৰ কিবা না কিবা এটা কৰি পেলাই এচি এটাহে আনিব লাগিব। হয়তো আকৌ কোন? গাঁৱত নতুন যেন পাইছোঁ দেই। নে গাঁৱত নাটক চাটক কৰিবলৈ আহিছে নি আকৌ? দাদা, এইখিলা। দাদা, আমাৰ গাঁৱত কি নাটক কৰিবলৈ আহিছে নি? তহঁতৰ এই জেগাডোখৰত মোৰ এটা যন্ত্ৰ আহি পৰিছেই। সেই যন্ত্ৰটো বিচাৰি ফুৰিছোঁ, নাটক কৰিবলৈ অহা নাই। কেনেবাকে দেখিছিলি নি? ৰঙা নীলা জিলিক জালাক কৰি থকা এটা বস্তু। নাই দেখা। তই ফাঁকি কথা কোৱা নাইতো? মইনো কেলে ফাঁকি কথা ক'ম বাৰু? সেইবিলাক বাদ দেচোন। আপোনাৰ চাদা আছে নি? চাদা চাদা মোক এই দিয়ক। চালা, মোৰ লগত ধেমালি কৰিবলৈ আহ। ইহঁতি কেনেবাকে মোৰ লগত চাল খেলা নাইতো? মৰি যাব দেই গাঁওখনৰ মানুহ। এই বস্তুটো পাই গ'ল মোৰ ভাগৰ। কেনেবাকে যদি মই যন্ত্ৰটো নাপাওঁ তেতিয়াহ'লে বিনাশ কৰি দিম এই গাঁৱৰ।
এনেকে পাথৰ বনাই দিম গোটেই গাঁৱৰ মানুহক। জিতেন দা মানুহটো বা আছেনে নাই আকৌ ঘৰত এতিয়া? থাকিব চাগে, এই মৰ গৰমত ক'ত যাব? চাদা মোহাই চাগে ফেনৰ তলত বহি আছে। হৰেণ দা, ৰাস্তাত পৰি থকা পাথৰটো লেখীয়া চেম টু চেম এটা ইয়াতো পৰি আছেচোন। বে তাকেতো। হৰেণ দা, মই হ'লে কি হৈছে এইবোৰ ধৰিব পৰা নাই দেই। তই যাচোন যা, জিতেন দাক মাতি আন যা। এই পাথৰটো ইয়ালৈ কেনেকৈ আহিলে কিজানি দেখিছে জিতেন দাই। জিতেন দা, জিতেন দা। একচুৱেলি এইবোৰ হৈছে কি? কাহানিও নোহোৱা নোপোজা ঘটনাবোৰ ঘটি আছে যে। কেনেবাকে আকৌ মোৰ জেপত থকা এই জিলিক জালাক বস্তুটোৰ কাৰণে হৈ থকা নাইতো। নাই, ময়ো কিবা অন্ধবিশ্বাসৰ ওপৰতে বিশ্বাস কৰিবলৈ লৈছোচোন। এইডালকৈ ভিতৰলৈ গৈ লাগিয়ে ধৰিলেগে যে একেবাৰে। কুনিয়া, কি হ'ল? ভাত খাব লাগে বহিলি নি তই? হৰেণ দা, ঘৰতচোন কোনোৱে নাই, খালী। দৰ্জা চৰ্জা মেলি পেলাই জিতেন দা গ'ল কেনি আকৌ তেতিয়াহ'লে? বাৰু তই তললৈ নামি আছোন বাৰু। ৰ'ব গৈছোঁ। দৰ্জা চৰ্জা মেলি পেলাই জিতেন দাটো আজিলৈকে ক'তো যোৱা নাই এনেকৈ। তাকেতো। আছোন এইপিনে কাৰোবাক সোধোংগে, কেইজানি কোনোবাই কিবা দেখিছেই। বলক। এতিয়া ভালে ক, ক'ত আছে মোৰ সেই এনাৰ্জি চ'ৰ্চ যন্ত্ৰটো? দাদা, মই নাজানো, মোক নামাৰিব। আপুনি কি যন্ত্ৰৰ কথা কৈ আছে মই একো ধৰিব পৰা নাই। মই জানো, সেই যন্ত্ৰটো যোনেই ল'ব, সেই যন্ত্ৰটোৰ প্ৰতি তাৰ লোভ জাগিব। কাৰণ সেইটো কোনো সাধাৰণ যন্ত্ৰ নহয়, এটা এনাৰ্জি চ'ৰ্চ যন্ত্ৰ হয়। অথনিৰ পৰা মই তহঁতক বহুত ভালেৰে বুজা আছিলো, কিন্তু এতিয়া নহ'ব। এতিয়া মোৰ মাথা প্ৰয়োগ কৰিবই লাগিব। ঐ বুঢ়া শুন, মই জানো মোৰ সেই যন্ত্ৰটো এই গাঁওখনৰে কাৰোবাৰ নহয় কাৰোবাৰ ওচৰত আছে, আৰু সি এই গাঁওখনৰ মানুহবিলাকৰ কথা গম পালে নিশ্চয় ইয়ালৈ আহিব। মই তোক একো নকৰো, কেলে জান? যাৰ ওচৰত মোৰ যন্ত্ৰটো আছে সি ইয়ালৈ আহিলে তাক কবি যে এই গাঁওখনৰ মানুহবিলাকক যদি আকৌ পুনৰ আগৰ অৱস্থাত ঘূৰাই আনিবলৈ হয়, তেতিয়াহ'লে সেই যন্ত্ৰটো মোৰ ওচৰলৈ লৈ আহিবলৈ কবি। মোৰ ওচৰত আৰু বেছি সময় নাই, মই ইয়াৰ পৰা সোনকালে যাবগৈ লাগিব, নহ'লে এই গ্ৰহটোতে মই সদায় কাৰণে বন্দী হৈ যাব লাগিব। এই পৰ্টেলটো মই মাত্ৰ একবাৰে খুলিব পাৰিম, আৰু খুলিব কেতিয়াও নোৱাৰো। সেইকাৰণে মই এই মানুহবিলাকক পাথৰ বনাই থাকিছো, যাতে তহঁতি কোনো চালাকি কৰিব নোৱাৰ। এতিয়া মই অহা দৰকাৰ নাই, সি মোৰ ওচৰলৈ আহিব, আৰু মই তাতে তাক খালাচ কৰি দিম। হে ভগৱান, এইবিলাক কি হৈ গ'ল? কোনে এতিয়া আমাক ৰক্ষা কৰিব? কেনেকৈ এই মানুহবিলাকক পাথৰৰ পৰা মানুহ বনাওঁ? মই এতিয়া কেনেকৈ গম পাম সেই যন্ত্ৰটো কাৰ ওচৰত আছে?